আজি পুৱাই পুৱাই আহিলোঁ এটা নতুন দিনৰ আৰম্ভণিৰে। এয়া চোতালখন সাৰিয়ে লৈ আহিলোঁ পিতলৰ গিলাচ এটাত হালধি মিক্স কৰা পানী। এইখিনি মই পুৱাতেই চোতালত ছটিয়াই দিওঁ, কাৰণ কোৱা হয় কিছুমান বাস্তুদোষ থাকিলে এই হালধি পানীৰে পানীখিনি যদি চোতালত ছটিওৱা হয় তেনেহ'লে বাস্তুদোষবোৰ অকণমান কাট যায়। গতিকে সেইকাৰণে মই সদায় ব্যৱহাৰ কৰোঁ। চোতাল সাৰিয়ে সেইখিনি চোতালত ছটিয়াই দিওঁ। আৰু এতিয়া আহি গ'লোঁ থাপনাত ধূপ দিবলৈ বুলি। ৰাতিপুৱাই পালন কৰা নিয়ম এইবোৰে মোৰ। সদায় ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই এইখিনিয়ে পালন কৰোঁ। গতিকে আপোনালোকক দেখাই দিলোঁ। আৰু আহিবলগীয়া ভিডিঅ'বোৰত এইবোৰ চাগৈ সদায় দেখা পায়েই থাকিব। সেইবাবে ৰাতিপুৱা কিছুমান নিয়ম নীতি কৰিলে নিজৰো ভাল লাগে দিয়কচোন। ঘৰখনৰ ভাল হয়, নিজৰ মানুহজনৰ হওক, নিজৰ সন্তানৰ বাবে হওক, এইবোৰ কৰিলে ভাল হয়। সেইবাবে মই এইবোৰ নিয়ম নীতি মানি চলোঁ। তেনেহ'লে ব'লক মই থাপনাত এতিয়া ধূপ দি লওঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া থাপনাত ধূপ দি হ'ল। এতিয়া আহিলোঁ তুলসীৰ গুৰিলৈ। তুলসীৰ তলত আহি এয়া মই পানী দিলোঁ পোনপ্ৰথমে। তাৰপিছত দিম এজোপা আমাৰ চেনিকল। মই টাবতে ৰুইছিলোঁ, কিন্তু অৱস্থাটো তাৰ অলপ বেয়া হোৱাৰ বাবে মই মাটিত আকৌ ৰুই দিলোঁ। ইয়াৰ গুৰিটো মই পানী দি দিলোঁ। পানী দিয়াৰ পিছতে ইয়াত অলপমান হালধিৰ গুড়া লগাই দিম। বৃহস্পতিৰ বাবে ই ভাল হয়, গুৰো ভাল কৰি ৰাখে। সেইবাবে মই ঘৰখনৰ হকে মই এইটো কাম কৰোঁ সদায়। আপোনালোকে সদায় নহ'লেও বৃহস্পতিবাৰৰ দিনটোত এইটো কাম কৰিব পাৰে। অকল মোৰেই নহয় দিয়কচোন, সকলোৰে ভাল হ'লে ভালেই। সকলোৰে এইবোৰ নিয়ম পালিবই লাগে। এয়া আহি গ'লোঁ এতিয়া ভাত বনাবলৈ। এভৰিৱান, আজি আকৌ এবাৰ আপোনালোকৰ আগত আহিলোঁ এটা নতুন দিন আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। পোনপ্ৰথমে আপোনালোকক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ' চাই তেখেতলোকক অশেষ ধন্যবাদ। আৰু যিসকলে বৰ্তমানলৈকে মোৰ ভিডিঅ' চোৱা নাই, আপোনালোকে চাব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। কমেণ্ট এটা কৰি দিব, তেতিয়াহে ভাল লাগিব ভিডিঅ'টো চাই কেনেকুৱা পালে। ময়ো তেতিয়াহে গম পাম মোৰ ভিডিঅ'বোৰ অলপ ভাললৈ গৈছেনে নাই। আপোনালোকে জানেই মই প্ৰথম ইউটিউব খুলিছোঁহে আৰু ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। গতিকে ভিডিঅ'বোৰ প্ৰথম ভিডিঅ'তকৈ এতিয়াৰ ভিডিঅ'বোৰ অলপমান ভাল হৈছে নাই, আপোনালোকে প্লিজ মোৰ কমেণ্টত জনাব। তেতিয়াহে ময়ো উৎসাহ পাম দিয়কচোন ভিডিঅ' বনাবলৈ। কমেণ্ট এটা কৰি দিব। আৰু কোনে কোনে ক'ৰ পৰা মোৰ ভিডিঅ' চাইছে জনাবচোন। ময়ো ভাল পাম মোৰ ভিডিঅ' ক'ত কোন মানুহে চাইছে বা কোন জিলাৰ মানুহে চাইছে, তেতিয়াহে মই গম পাম। গতিকে কমেণ্ট এটা কৰিবলৈ প্লিজ নাপাহৰিব দেই। আজি আহিলোঁ ভাত ৰান্ধিবলৈ। এয়া আজি আলু ভাজিম, দাইল বনাম, বাছ ইমানেই আজিৰ কাৰণে। যিহেতু আজি বৃহস্পতিবাৰ, গতিকে আমি নিৰামিষ খাওঁ। বৃহস্পতিবাৰে মাছ মাংস ব্যৱহাৰ নকৰোঁ। ইমানেই আৰু। আজি বৃহস্পতিবাৰ দিনটো আমি ঘৰত মানি চলোঁ আৰু। এতিয়া ভাত পানী খাই আহিলোঁ, অলপমান ৰেষ্ট লৈ লওঁ বুলি। তেনেহ'লে ব'লক অলপমান ৰেষ্ট লৈ লওঁ। আৰু এইটো হৈছে কালিৰ ভিডিঅ'। কালি ৰাতি আচলতে আমাৰ হাঁহ আনিছিলে, গতিকে হাঁহৰ মাংসৰ ৰেচিপি এটা ভাবিলোঁ বনাইছোঁৱে যিহেতু আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। তেনেহ'লে ব'লক। এইফালে লৈ লৈছোঁ পিঁয়াজ, তেজপাত আৰু গোটা গৰম মছলা। এইপিনে
আদা নহৰুৰ পেষ্ট, আৰু এয়া হৈছে এভৰিডে জিৰা, গৰম মছলা, ৰেড চিলি আৰু মিট মছলা। মই এভৰিডে ব্যৱহাৰ কৰোঁ। মই এভৰিডে মছলা ব্যৱহাৰ কৰি ভাল পাওঁ। এয়া হৈছে হাঁহৰ মাংসখিনি, আৰু ইফালে কেৰাহী এটা পাতি তেল ঢালি ল'লোঁ। তেল গৰম হোৱা মানে ইয়াত দি দিলোঁ পাঁচফোৰণ, আৰু এয়া হৈছে পিঁয়াজ। এই পিঁয়াজখিনি অলপ সময় ধুনীয়াকৈ দি মেলি ভাজি ল'ম। এয়া লৰাই লৰাই এনেদৰে অলপ সময় ভাজি ল'লোঁ। ইয়াত অৱশ্যে নতুনত্ব একো নাই, সকলোৱে জানেই বনাবলৈ, তথাপিতো ভাবিলোঁ যিহেতু ভিডিঅ' বনাওঁৱেই আৰু গতিকে আপোনালোককো দি দিওঁ কি খাইছোঁ আজি, কি সেয়াই। আদা নহৰু দি তেজপাত দিলোঁ, দি মছলাখিনি দি দিলোঁ। এইফালে জিৰা দিছোঁ, আৰু এইটো মিট মছলা। এইফালে এতিয়া ৰং গুড়া দি দিম। ৰং গুড়া দি মিক্স কৰি লৈ ইয়াত অলপ কুহুমীয়া গৰম পানী দি মছলাখিনি অলপ সময়ৰ বাবে ভাজি ল'ম। মছলাখিনি এনেদৰে লৰাই লৰাই ভাজি ল'ম। ভাজিয়ে ইয়াত কাটি থোৱা মাংসখিনি দি দিম, দি অলপ মানে ভাজি ল'ম আৰু। এখন হাতে মোবাইল, এখন হাতে হাতা, গতিকে কেৰাহী পৰি যোৱাও চান্স আছে দেই, ৰিক্সৰ কথা। সেয়া খুন্দি থৈ দিয়া গৰম মছলাখিনি দি দিলোঁ। ধুনীয়াকৈ অলপ ৰঙচুৱাকৈ ভাজি লৈ এয়া আলু দি দিছোঁ। মাংসত আৰু আলু নিদিলে কেনেকৈ হ'ব, হয়নে নহয় কওকচোন? এয়া গৈছিলেই কিন্তু কেৰাহীটো দেই, এখন হাতে মোবাইল ধৰি আছোঁ সেইকাৰণে। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। মিক্স কৰি লৈ এনেদৰে অলপ সময় ভাজি পানী দি দিম। পানী দি ঢাকোন মাৰি দিম ইয়াত। গেছটো অলপমান কমাই লৈছোঁ। এয়া ভাজি হৈ গ'ল। এইফালে ৰেড চিলি দি দি অলপ সময় ভাজি ল'ম আৰু। উতলি আছে ধুনীয়াকৈ, এইখিনি সিজি গ'ল। তেনেহ'লে আজিৰ ভাত সাজৰ হৈছে। বাই বাই।